প্ৰাক অৰুণোদয় আৰু অৰুণোদয় যুগৰ বিষয়ে নেট, টেট, স্লেটকে আদি কৰি বিভিন্ন পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্নৰ আলোচনা কৰা হৈছে। কিমান চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ইংৰাজৰ অধীনলৈ যায়? ইংৰাজী 1826 চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম দেশ ইংৰাজৰ অধীনলৈ যায়। কিমান চনৰ পৰা কিমান চনলৈকে অসমৰ পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন হৈছিল? 1836 খ্ৰীষ্টাব্দৰ পৰা 1873 খ্ৰীষ্টাব্দলৈকে অসমৰ পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন হৈছিল। ইংৰাজসকলে কিয় অসমীয়া লোকৰ পৰিৱৰ্তে বংগদেশৰ পৰা বঙালী কেৰাণী মহৰী আমদানি কৰি দেশৰ শাসন ব্যৱস্থা চলাবলৈ আৰম্ভ কৰে? ইংৰাজসকলে অসমীয়া শিক্ষিত সম্প্ৰদায়ক আৰু সম্ভ্ৰান্ত লোকক বিশ্বাস কৰিবলৈ টান পাইছিল আৰু অসমীয়া লোকসকল ইংৰাজ শাসন ব্যৱস্থাৰ সম্পৰ্কে অনভিজ্ঞ আছিল। কিমান চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমত প্ৰৱেশ কৰে? 1836 চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে অসমত প্ৰৱেশ কৰে। মিছনেৰীসকল অসমত কিয় আহিছিল? খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আহিছিল। মিছনেৰীসকলে অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰোঁতে তেওঁলোকক প্ৰধানকৈ কি সমস্যাই দেখা দিছিল? ভাষাৰ সমস্যাই দেখা দিছিল। তেওঁলোকে ভালকৈ বুজিছিল যে থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজি প্ৰকাশ নকৰি বঙালী ভাষাৰ সহায় ল'লে উদ্দেশ্য সিদ্ধি নহয়। অসমীয়া ভাষাৰ প্ৰথম আলোচনীখনৰ নাম কি? অৰুণোদয়। অৰুণোদয় আলোচনী কাৰ দান? মিছনেৰীসকলৰ দান। অৰুণোদয় প্ৰকাশৰ কাল 1846 চন। অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় আলোচনীৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন। নাথান ব্ৰাউন অৰুণোদয় আলোচনীত কিমান বছৰ সম্পাদকৰ পদত আছিল? 9 বছৰ। মিছনেৰীসকলে কি উদ্দেশ্য আগত ৰাখি অৰুণোদয় আলোচনী প্ৰকাশ কৰিছিল? অসমৰ মাতৃভাষা অসমীয়াক অসমৰ পঢ়াশালী আৰু আদালতত পুনৰ স্বীকৃতি দিবৰ উদ্দেশ্যে। অৰুণোদয় আলোচনী কোন ঠাইৰ পৰা প্ৰকাশ হৈছিল? শিৱসাগৰ মিছনেৰী প্ৰেছৰ পৰা প্ৰকাশ হৈছিল। মিছনেৰীসকলৰ যত্নত কিমান চনত নগাঁৱৰ আত্মাৰাম শৰ্মাই বাইবেল পুথি অনুবাদ কৰিছিল? 1813 চনত। আত্মাৰাম শৰ্মাই ৰচনা কৰা বাইবেলৰ অনুবাদ পুথিখনৰ নাম কি আছিল? বাইবেলৰ অসমীয়া ভাঙনিৰ দ্বিতীয় সংস্কৰণ। অসমীয়া ভাষাৰ প্ৰথম অভিধানৰ প্ৰণেতা কোন? মাইলছ ব্ৰনছন। মাইলছ ব্ৰনছনে লিখা অভিধানখনৰ নাম কি? অসমীয়া অভিধান। 1867 চনত প্ৰকাশ পাইছিল। মাইলছ ব্ৰনছনৰ অভিধানখনত কি শব্দই ঠাই পাইছে আৰু অভিধানখনত কিমান শব্দ সংকলিত হৈছে? মাইলছ ব্ৰনছনৰ অভিধানখনত নিভাঁজ অসমীয়া শব্দই ঠাই পাইছে আৰু এই অভিধানখনত 14,000 শব্দ সংকলিত হৈছে। এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ নামৰ ব্যাকৰণৰ প্ৰণেতা কোন? ৰবিনচন চাহাব। অসমীয়া বঙলা অভিধানৰ ৰচক কোন? যদুৰাম ডেকা বৰুৱা। অসমীয়া শব্দাৱলী আৰু খণ্ডবাক্য কোনে ৰচনা কৰে? শ্ৰীমতী কাট্টাৰে 1840 চনত ৰচনা কৰে। বুৰঞ্জী বিবেকৰত্ন কোনে কিমান চনত ৰচনা কৰে? মণিৰাম বৰভাণ্ডাৰ বৰুৱাই 1838 চনত ৰচনা কৰে। কাশীনাথ তামুলী ফুকনে অসম বুৰঞ্জী কেতিয়া ৰচনা কৰে? 1844 চনত। ভকেবুলেৰী এণ্ড ফ্ৰেজেছৰ ৰচক কোন? অ' টি কাট্টাৰ। মাইলছ ব্ৰনছনৰ অভিধানখনৰ শব্দাৱলীৰ ভিত্তি কি আছিল? যদুৰাম ডেকা বৰুৱাৰ বৰ্ণবিন্যাস ৰীতি। অৰুণোদয় মুদ্ৰকৰ দায়িত্ব প্ৰথমৰে পৰা কোনে বহন কৰে? অলিভাৰ টমাছ কাট্টাৰে বহন কৰে। নাথান ব্ৰাউনে খ্ৰীষ্টৰ বিৱৰণ আৰু শোভাযাত্ৰা পুথিখন কিমান চনত ৰচনা কৰে? 1854 চনত ৰচনা কৰে। খ্ৰীষ্টৰ বিৱৰণ আৰু শোভাযাত্ৰা পুথিখন কেইটা খণ্ডৰ একত্ৰিত ৰূপ আৰু খণ্ডকেইটা কি কি? 4টা খণ্ডৰ
একত্ৰিত ৰূপ। আৰু খণ্ডকেইটা হ'ল বাইবেলৰ নিউ টেষ্টামেণ্ট, বাইবেলৰ মেথিউ, লিউক আৰু মাৰ্ক। গ্ৰামাটিকেল ন'টিচেছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ ব্যাকৰণখন কোনে ৰচনা কৰিছিল? নাথান ব্ৰাউনে 1849 চনত ৰচনা কৰিছিল। জোচেফৰ কাহিনী কোনে ৰচনা কৰিছিল? নাথান ব্ৰাউনে। যাত্ৰিকৰ যাত্ৰা কাৰ অনুবাদ? নাথান ব্ৰাউনৰ। যীশুখ্ৰীষ্টৰ জীৱনী কোনে ৰচনা কৰিছিল? নাথান ব্ৰাউনে। নাথান ব্ৰাউনে শিশুৰ উপযোগীকৈ কি ৰচনা কৰিছিল? সাধুৰ পুথি আৰু গণনাৰ পুথি। মাইলছ ব্ৰনছন কিমান খ্ৰীষ্টাব্দত অসমলৈ আহে? 1812 খ্ৰীষ্টাব্দত। ব্ৰনছনৰ অসমীয়া অভিধানখন কেতিয়া অপ্ৰচলিত হৈ পৰে? 1900 চনত হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ হোৱাৰ পাছতেই ব্ৰনছনৰ অভিধানখন অপ্ৰচলিত হৈ পৰে। এ.কে. গাৰ্ণীয়ে অসমীয়াত কি পুথি ৰচনা কৰে? প্ৰাচীন নিয়ম, ৰুথ আৰু জোচেফৰ কাহিনী 1877। কানী বেহেৰুৱাৰ কথা 1878। এলোকেশী বেশ্যাৰ কথা, কামিনীকান্তৰ চৰিত্ৰ। ফুলমণি আৰু কৰুণাৰ কাহিনী কোনে ৰচনা কৰিছিল? এ.কে. গাৰ্ণীয়ে। গাৰ্ণীয়ে অনুবাদ কৰা অল্ড টেষ্টামেণ্টখনৰ মূল কি? হিব্ৰু ভাষা হৈছে এই অনুবাদ পুথিখনৰ মূল। অৰুণোদইত ন-ল-ভ নামত প্ৰবন্ধ, গদ্য, বুৰঞ্জী আৰু অনুবাদ সাহিত্য লিখা সাহিত্যিকজনৰ প্ৰকৃত নাম কি আছিল? নিধিৰাম ভাৰ্বেল। নিধিৰাম ভাৰ্বেলৰ জন্ম কোন ঠাইত হৈছিল? তেজপুৰ মহকুমাৰ কলংপুৰ মৌজাৰ সুতাৰগাঁৱত হৈছিল। নিধিৰাম ভাৰ্বেলে কোন চনত আৰু কাৰ পৰা খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে? 1841 খ্ৰীষ্টাব্দত বুঢ়ীদিহিঙত ব্ৰনছন চাহাবৰ পৰা খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে। কাৰ সহায়ত নিধিৰাম ভাৰ্বেলে শিক্ষা গ্ৰহণ কৰে? মিছনেৰীসকলৰ সহায়ত ভাৰ্বেলে শিক্ষা গ্ৰহণ কৰে। অৰুণোদইত নিধিৰামে কি ৰচনা কৰিছিল? বিনয় বচন, সৰগৰ বিৱৰণ, তীৰ্থৰ বিৱৰণ, নৰকৰ বিৱৰণ, হিন্দুস্তানৰ বুৰঞ্জী। নিধিৰাম ভাৰ্বেলৰ পদাৰ্থহাৰ কি বিষয়ক পুথি? খ্ৰীষ্ট ধৰ্ম বিষয়ক পুথি। হেমচন্দ্ৰ বৰুৱাই ব্ৰনছন চাহাবে ৰচনা কৰা আখৰ জোঁটনিৰ সংস্কাৰ সাধন কৰিব খোজোতে কাৰ পৰা বাধা পাইছিল বুলি আত্মপৰিচয়ত উল্লেখ কৰিছে? নিধিৰাম ভাৰ্বেলৰ পৰা বাধা পাইছিল বুলি আত্মপৰিচয়ত উল্লেখ কৰিছে। অৰুণোদইত কাৰ প্ৰবন্ধ কবিতা সৰহ আছিল? নিধিৰাম ভাৰ্বেলৰ। নিধিৰাম ভাৰ্বেলৰ কবিতাবোৰত কি প্ৰকাশ পাইছে? খ্ৰীষ্ট ধৰ্মৰ মহিমা, হিন্দু ধৰ্ম আৰু অনুষ্ঠানৰ বিদ্ৰূপ আৰু খ্ৰীষ্ট ধৰ্মই যে একমাত্ৰ ত্ৰাণকাৰক ধৰ্ম সেয়া প্ৰকাশ পাইছে। নিধিৰাম ভাৰ্বেলৰ কবিতাবোৰ কি সাঁচত ঢলা? পুৰণি সাঁচত। ইংৰাজী অসমীয়া শব্দকোষ কোনে ৰচনা কৰিছিল? এছ.আৰ. ৱাৰ্ড। ইংলেণ্ডৰ বিৱৰণ পুথিৰ ৰচক কোন? আনন্দৰাম ঢেকিয়াল ফুকন। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ কোনে কিমান চনত ৰচনা কৰে? এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ আনন্দৰাম ঢেকিয়াল ফুকনে 1855 চনত ৰচনা কৰে। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ পুথিখনত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, বঙলা জাপি দিয়াৰ বিষময় ফলৰ বিষয়ে আলোচনা কৰা হৈছে। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ পুথিখনত কেইখন পদ পুথি আৰু নাটৰ কথা উল্লেখ আছে? 62খন পদ পুথি আৰু 40খন নাটৰ কথা উল্লেখ আছে। বংগদেশৰ ৰামমোহন ৰায় যেনে, অসমৰ আনন্দৰাম ঢেকিয়াল ফুকনো তেনে আছিল। কিন্তু অল্পায়ু ফুকনৰ কাৰ্যকলাপলৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্চ স্থান দিব পাৰি। এইদৰে আনন্দৰাম ঢেকিয়াল ফুকনৰ বিষয়ে কোনে মন্তব্য আগবঢ়াইছিল? কৰ্ণেল হপকিনছন চাহাবে। আনন্দৰাম ঢেকিয়াল ফুকনে দুখন অভিধান ৰচনা কৰে। অভিধান দুখনৰ নাম কি?
ইংৰাজী-অসমীয়া অভিধান আৰু অসমীয়া-ইংৰাজী অভিধান। 1850 চনত প্ৰকাশিত কুমুদচন্দ্ৰ বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? হৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনী। হৰকান্ত বৰুৱা সদৰামীনৰ আত্মজীৱনীখন প্ৰকৃত আত্মজীৱনী হয়নে? প্ৰকৃত আত্মজীৱনী নহয়, ই প্ৰাত্যহিক জীৱনলেখাহে। অৰুণোদয় আলোচনীৰ সম্পাদক কোন কোন আছিল? অৰুণোদয় আলোচনীৰ সম্পাদক ক্ৰমে নাথান ব্ৰাউন 1846 পৰা 1855, এ এইচ ডেনফৰ্ড 1855 পৰা 1856, এছ এম হুইটিং 1857 পৰা 1860, উইলিয়াম ৱাৰ্ড 1861 পৰা 1867, ডব্লিউ এডৱাৰ্ড 1874, শ্ৰীমতী এছ ৱাৰ্ড আৰু শ্ৰীমতী গাৰ্ণী 1874 পৰা 1878, গাৰ্ণী 1878 পৰা 1880। তেওঁলোকে আমাৰ ভাষাক এটা সুৰ শিকাই গ'ল। এইটো ভাৰতবৰ্ষীয় সুৰ নহয়, বিলাতী সুৰ। এইদৰে মিছনেৰীসকলৰ বিষয়ে কোনে কৈছিল? হেমচন্দ্ৰ গোস্বামীয়ে তেখেতৰ অসমীয়া ভাষা শীৰ্ষক প্ৰবন্ধত কৈছিল।